তো নমস্কাৰ ভাই বন্ধুসকল, আমাৰ এজন সতীৰ্থ গৃহৰক্ষী জোৱান আজি তেখেতৰ চাকৰিৰ অন্তিম দিন, 6 মাহ সম্পূৰ্ণ হ'ব আৰু এই অন্তিম দিনত তেখেতে নিজৰ ৰাষ্ট্ৰীয় খাকী পোছাকযোৰ হাতত লৈ কান্দি কান্দি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কি কথা ক'লে তো এবাৰ ভিডিঅ'টো চাওঁ আহক। ভাইটি তুমি ডিউটি যোৱা নেকি? মই ডিউটি যাব লৈছোঁ। আজি মোৰ অন্তিম ৰাতি, আজি মোৰ শেষ ৰাতি। 6 মাহলৈ আহিছিলোঁ, মোৰ বিদায় হ'ল। এই ৰাষ্ট্ৰীয় পোছাকযোৰ লৈ আজি মই 6 মাহলৈ ওলাই আহিছিলোঁ। ৰাষ্ট্ৰীয় পোছাক কওঁ মই, তুমি বেছি দিন বহি নাথাকিবা, তুমি বেছি দিন বহি নাথাকিবা। তুমি যদি বেছি দিন বহি থাকা তেতিয়া মোৰ এটা পৰিয়াল আছে, মা দেউতা ভাই ভণ্টি, মোৰ আজি 3 বছৰীয়া সন্তান এটা আছে। কিন্তু তুমি যদি বেছি দিন বহি থকা মোৰ সন্তানটো সকলো বৰবাদ হৈ যাব। কিন্তু মই আমাৰ অসম চৰকাৰক কওঁ যাতে আমাৰ চাকৰিটো নিয়মীয়াকৈ কৰি দিয়ক। এইটো ৰাষ্ট্ৰীয় পোছাক যদি পৰিধান কৰি কাইলৈ যদি লোকৰ ঘৰত চাকৰ দৰে উঠা নমা কৰিব লাগে, মই এইযোৰ পোছাক লৈ কি লাভ হৈছে? মই কাকতি কৈছোঁ, মই আমাৰ মামাক কাকতি কৈছোঁ, এইযোৰ পোছাক লৈ মই কেতিয়াও মানুহৰ ঘৰত হাজিৰা কৰিবলৈ যাব নোৱাৰোঁ। সিহঁতৰ ঘৰত সোধে মোক, যি ঘৰত মই হাজিৰা কৰিবলৈ যাওঁ সেই ঘৰত সোধে মোক, তোমাৰ চাকৰিটো কি হ'ল? মই কি কওঁ? লাজতে মই তলমূৰটো কৈ আজি মই কাম নকৰোঁ বুলি কৈ মই পলাই গুচি আহোঁ। আৰু কি কৰিব লাগে কওক? মই ৰাষ্ট্ৰীয় পোছাকযোৰ কৈছোঁ, তুমি বেছি দিন ক্লছ হৈ ঘৰত বহি নাথাকিবা। 2-3 মাহতকৈ যদি অধিক তুমি ঘৰত বহি থকা, মোৰ পৰিয়ালটো সকলো বৰবাদ হৈ যাব। ধন্যবাদ। সঁচাকৈ আমাৰ অসম গৃহৰক্ষী বাহিনীৰ কি অৱস্থা। সিদিনা 6 মাহৰ কাৰণে আহি আজি ঘৰলৈ উভতি যাব লগা হৈছে। সঁচাকৈ অসম গৃহৰক্ষী বাহিনী আজি কি অৱস্থা।